হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰো বৰ্তমান ভালে। আপোনালোকক আকৌ নতুন এটা ব্লগৰ সৈতে মই প্ৰিয়ংকাই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু আজি আমি গৈ আছোঁ মহা মৃত্যুঞ্জয় মন্দিৰলৈ, আৰু বহুত ভাল লাগিলে গৈ পিনে। এয়া মন্দিৰৰ ভিতৰত সোমোৱাই নাই, সোমামহে আৰু প্ৰসাদ লৈ ল'লোঁ। তাৰপিছত এয়া মোৰ ভাইটি, মোৰ মানুহজন আৰু মোৰ ল'ৰাটো, আমি 4জন গৈছিলোঁ। এতিয়া আমি চাকি তাকি জ্বলালোঁ, সেয়া প্ৰাৰ্থনা কৰিবলৈ গ'লোঁ। বহুত ধুনীয়া এটা পৰিৱেশ, আপোনালোকে আহিছে নাই? আহিবচোন, বহুত মনটো শান্তি লাগিলে গৈ পেলাই। কিনো ক'ম আৰু, বহুত ভাল লাগিলে গৈ। আৰু মই গছজোপাত যে ৰছী বান্ধে, আমি প্ৰথম গৈছোঁ গম নাপাওঁ, সেইটো কাৰণে ৰছী বন্ধা নহ'লে। নেক্সটবাৰ গ'লে নিশ্চয় বান্ধিম আৰু ৰছী। এবাৰ প্ৰথম যিহেতু, সেইকাৰণে ইমান গম নাপাওঁ, সেইটো কাৰণে বন্ধা নহ'লে। সেইকাৰণে আৰু ভিডিঅ' এটাকে কৰিলোঁ সৰুকৈ। এতিয়া আমি অকণমান মন্দিৰটো দেখাই দিছোঁ, আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু চব হৈ গ'ল যিহেতু যাবলৈ ওলাইছোঁ। আমি এইডোখৰ পৰা ধুনীয়াকৈ উঠিছে, যাওঁ তেতিয়াহ'লে। আমি যাবলৈ ওলালোঁ এতিয়া, আমি যাবলৈ, বাই বাই।